লোৱাৰ পাৰ্ট বা বাটাক ৰিজনৰ কাৰণে আজি মই আপোনালোকক মাত্ৰ এটা এক্সাৰচাইজ শিকাম যোনটো এক্সাৰচাইজ আপোনাৰ খুব ইফেক্টিভ হয় আৰু যদি ৰেগুলাৰ বেচিছত শুদ্ধকৈ কৰি যায় তেনেহ'লে আপোনাৰ লোৱাৰ পাৰ্টৰ শ্বেপ খুব ধুনীয়া হৈ যাব। এক্সাৰচাইজটো হ'ল স্কোৱাট। স্কোৱাট নিশ্চয় আপোনালোকে সকলোৱে শুনিছে, বাট স্কোৱাট কৰা এটা নিয়ম আছে। যদি নিয়মটোৰ মতে নকৰে তেনেহ'লে বাটাক ৰিজনৰ শ্বেপ ভাল হৈ নাহে। চ' আজি মই আপোনালোকক স্কোৱাটটো কেনেকৈ শুদ্ধকৈ কৰিব পাৰি শিকাম। স্কোৱাটটো কৰাৰ কাৰণে এটা মূঢ়া লৈ ল'ব বা সৰু টুল এখন লৈ ল'ব। স্কোৱাটটো কৰাৰ কাৰণে মূঢ়াটো আপোনাৰ ভৰিৰ পিছফালে থ'ব আৰু বেক পাৰ্টটোৰে বহিব চেষ্টা কৰিব বা বহি নিদিব। আৰু স্কোৱাট কৰোঁতে সদায় নিটো আগফালে থাকিব লাগে আৰু বডিটো পিছফালে যাব লাগে। এনেকৈ যাব নালাগে, এনেকৈ গ'লে নিত জোৰ পৰে আৰু নি পেইন হ'ব। চ' শুদ্ধ স্কোৱাট কৰাৰ কাৰণে সদায় বেক পাৰ্টৰে পিছফালে যাব লাগে আৰু যেনেকৈ বহিব চেষ্টা কৰিছে তেনেকৈ কৰিব লাগে। আৰু এইটো এক্সাৰচাইজ আমি 10 টাইমছ কৰিম। 1 2 3 4 5 6 7 8 9 10 আৰু স্কোৱাটটো ৰেগুলাৰলি 10 টাইমছকৈ 50 টাইমছ কৰিব লাগে আৰু পাৰিলে বঢ়াই যাব লাগে। আৰু আপোনালোকে যদি ৰেগুলাৰলি 50 টাইমছ স্কোৱাট কৰি যায় আপুনি খুব সোনকালে আপোনাৰ লোৱাৰ পাৰ্টত বাটাক ৰিজনত চেঞ্জেছ দেখা পাব। ভিডিঅ'টো চাই যদি ভাল লাগিল থাম্বছ আপ বাটনটো ক্লিক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।